নমস্কাৰ। আজি 15 আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উইংছ এণ্ড উইজডম ষ্টাডি চেণ্টাৰৰ তৰফৰ পৰা তোমালোক আটাইকে ভাৰতৰ ৭৯তম স্বাধীনতা দিৱসৰ ওলগ যাচিছোঁ। তোমালোকে জানা 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতীয় লোকৰ দীৰ্ঘদিনীয়া ত্যাগ, সংগ্ৰাম আৰু ৰক্তপাতৰ পাছত প্ৰায় 200 বছৰীয়া ব্ৰিটিছ শাসনৰ অন্ত পেলাই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। Long years ago, we made a tryst with destiny, and now the time comes when we shall redeem our pledge, not wholly or in full measure, but very substantially. ইয়াৰ লগে লগে ভাৰতীয় জনসাধাৰণৰ ওপৰত ব্ৰিটিছৰ দমন নিপীড়নৰ অন্ত পৰে। আজি ৭৯তম স্বাধীনতা দিৱস উদযাপনৰ প্ৰাক মুহূৰ্তত আহাচোন আমি স্বাধীনতাৰ পূৰ্বৰ ভাৰতবৰ্ষৰ ছবিখন কেনেকুৱা আছিল চমুকৈ আলোচনা কৰি লওঁ। ব্ৰিটিছসকল ভাৰতলৈ অহাৰ আগতে ভাৰতবৰ্ষত ৰাজশাসন ব্যৱস্থা আছিল। সমগ্ৰ ভাৰতৰ অঞ্চলভেদে আছিল ভিন ভিন ৰজা। উত্তৰ ভাৰতত আছিল মোগলৰ শাসন ব্যৱস্থা। মৌৰ্য বংশ, গুপ্ত বংশ, গংগা নদীৰ পাৰত বৌদ্ধ আৰু হিন্দু ধৰ্মৰ সমন্বয়েৰে কান্যকুব্জ, দাস বংশ, চুলতান ৰাজ আদি। তেনেকৈ দক্ষিণ ভাৰতত আছিল চোল, চালুক্য, বিজয়নগৰ সাম্ৰাজ্য, পাণ্ড্য বংশ, হায়দৰ আলী, টিপু চুলতান আদি শাসকৰ ৰাজত্ব। পশ্চিম ভাৰত যেনে ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, সিন্ধ, পাঞ্জাব আদি শাসন ব্যৱস্থা আছিল ৰাজপুত, মাৰাঠা আৰু চুলতানৰ হাতত। তেনেদৰে আমাৰ পূৰ্ব ভাৰতৰ অসম, বংগ, উৰিষ্যা আদিৰ শাসন ব্যৱস্থাও আছিল বেলেগ বেলেগ ৰাজশাসকৰ হাতত। অসমত আহোম বংশ, কছাৰী, কোচ, চুতীয়া, জয়ন্তীয়া আদি ৰজাৰ অধীনত। বংগত পাল বংশ, সেন বংশ, নবাব, চুলতান আদিৰ অধীনত। সেইখিনি সময়ত ভাৰত আৰু অসমৰ ভৌগোলিক অৱস্থান বৰ্তমানৰ দৰে নাছিল। শাসকৰ ওপৰত নিৰ্ভৰ কৰি সলনি হৈছিল ভৌগোলিক পৰিসীমা। 19শ শতিকাৰ মধ্যভাগত ৰাজশাসনৰ শক্তি ক্ৰমশ দুৰ্বল হৈ আহিবলৈ ধৰে আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু অন্যান্য ঔপনিৱেশিক শক্তি যেনে ফৰাচী, পৰ্তুগীজ, ডাচ আদি আগবাঢ়ি আহিবলৈ ধৰে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া ৰবাৰ্ট ক্লাইভে বংগৰ নবাব চিৰাজউদ্দৌলাক পলাচী যুদ্ধত পৰাস্ত কৰি 1757 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ পাতনি মেলিলে। অসমৰ ভৌগোলিক পৰিসীমা পূবে বাৰ্মা, পাটকাই পাহাৰৰ পৰা আদি কৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, বংগ, বাংলাদেশৰ সীমা পৰ্যন্ত বিস্তাৰিত হৈ আছিল। 1817 চনত আহোম ৰাজ্যত গৃহযুদ্ধ আৰম্ভ হয়। ৰাজ্যত প্ৰশাসন বুলিবলৈ একো নাছিল। আহোমৰ উচ্চপদস্থ বিষয়া বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত ক্ষমতাক লৈ চলে তুমুল দ্বন্দ্ব। ৰাজপাটত যদিও চন্দ্ৰকান্ত সিংহহে আছিল, কিন্তু প্ৰকৃত শাসনভাৰ আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হাতত। এই দ্বন্দ্ব ষড়যন্ত্ৰৰ অন্ত পেলাবলৈ বদন চন্দ্ৰ বৰফুকনে বুঢ়াগোহাঁইৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা সহায় বিচাৰিলেগৈ। কোম্পানী সহায় কৰিবলৈ অমান্তি হোৱাত বদন চন্দ্ৰ বৰফুকন উপস্থিত হ'লগৈ বাৰ্মাত। বাৰ্মাৰ ৰজাই আহোম ৰাজ্য আক্ৰমণ কৰে আৰু পৰৱৰ্তী কালত বদন বৰফুকন হৈ পৰে আহোম ৰাজ্যৰ সৰ্বময় কৰ্তা। এই যে 1817 খ্ৰীষ্টাব্দত বদন বৰফুকনে বাৰ্মাৰ মান সেনাৰ সহায় বিচাৰি তেওঁলোকক আহোম ৰাজ্যত পদাৰ্পণ কৰাৰ সুযোগ দিলে, তাৰ পাছত 1819 আৰু 1821 খ্ৰীষ্টাব্দত মান সেনাই মুঠতে 3বাৰ অসম আক্ৰমণ কৰি গোৱালপাৰা, চট্টগ্ৰাম, চিলেট আদি অঞ্চলতো মানুহ মাৰি লুটপাট আৰম্ভ কৰিবলৈ ধৰে। মানৰ অত্যাচাৰত অতিষ্ঠ হৈ ব্ৰিটিছ বাহিনীয়ে মানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলে আৰু এই যুদ্ধত মানসকল ব্ৰিটিছৰ হাতত পৰাস্ত হয়। যুদ্ধৰ শেষত 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ মাজত এখন শান্তি চুক্তি স্বাক্ষৰ হয় আৰু অসমৰ শাসনভাৰ ক্ৰমশ অলপ অলপকৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দখললৈ যায়। যুদ্ধ, জয়, পৰাজয়, হত্যা, সন্ধি এইবোৰত দুৰ্ভোগ ভুগি দেশৰ সাধাৰণ প্ৰজা অতিষ্ঠ হৈ থকা সময়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষ অধিকাৰ কৰি
স্থানীয় শিল্প ধ্বংসকাৰ্য, কেঁচামাল লুট, কৃষকৰ কৰ ব্যৱস্থাকে আদি কৰি বিভিন্ন ধৰণে শোষণ কাৰ্য চলাবলৈ ধৰে। দেশৰ জনসাধাৰণক তেওঁলোকৰ অন্যায় নীতি, দমন নিপীড়নে বাৰুকৈ জ্বলা-কলা খুৱাবলৈ ধৰে। এনেকৈ 100 বছৰ শাসন কাৰ্য চলোৱাৰ পাছত 1857 চনত ভাৰতত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হয়। উত্তৰ পূবতো আৰম্ভ হয় বিভিন্ন বিদ্ৰোহ। গোমধৰ কোঁৱৰ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱাৰ নেতৃত্বত, পশ্চিমৰ খাচী পাহাৰত ঘিউৰ নেতৃত্বত, উত্তৰ পূব সীমান্তত তীৰত সিঙৰ নেতৃত্বত বিভিন্ন বিদ্ৰোহে গা কৰি উঠে। ভাৰতৰ ইতিহাসত 1857 চনৰ চিপাহী বিদ্ৰোহেই স্বাধীনতা আন্দোলনৰ প্ৰথম সংগ্ৰাম বুলি অভিহিত কৰা হয়। অৱশ্যে ব্ৰিটিছসকলে ভাৰতীয় লোকৰ সহায় লৈ এই বিদ্ৰোহ দমন কৰিবলৈ সমৰ্থ হ'ল। বন্দী হৈছিল বহু নেতা, ফাঁচীকাঠত ওলমিল মণিৰাম দেৱান, পিয়লি বৰুৱা। 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত মণিৰাম পিয়লি দুয়োকো একেলগে ফাঁচি দিয়া হয়। অৱশ্যে বিদ্ৰোহ ব্যৰ্থ হ'লেও এই বিদ্ৰোহেই ভাৰতীয় লোকৰ চিন্তাত পোনপ্ৰথমবাৰৰ বাবে একগোট হৈ ব্ৰিটিছৰ বিৰুদ্ধে থিয় হোৱাৰ অনুপ্ৰেৰণা যোগালে। এসময়ত 1885 চনত ভাৰতত স্থাপিত হয় জাতীয় কংগ্ৰেছ দল। গোপাল কৃষ্ণ গোখলে, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, দাদাভাই নৰোজী, ফিৰোজ শ্বাহ মেহতা আদিৰ নেতৃত্বত ভাৰতীয় চিন্তাশীল লোকৰ দ্বাৰা এই দল গঠন কৰা হয়। এই দল গঠনৰ উদ্দেশ্য আছিল ব্ৰিটিছৰ অন্যায় নীতিৰ বিৰোধিতা কৰি ব্ৰিটিছ চৰকাৰক আবেদন জনোৱা আৰু ভাৰতীয় জনতাৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰোৱা। এই দলে ব্ৰিটিছ চৰকাৰৰ সৈতে শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে ভাৰতীয় লোকৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰিবলৈ ধৰে। পৰৱৰ্তী সময়ত অসমৰ মাণিক চন্দ্ৰ বৰুৱা, ঘনশ্যাম বৰুৱা, ফণীধৰ চলিহা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদিৰ নেতৃত্বত গঠন হৈছিল অসমৰ সাংগঠনিক কাম-কাজ। বিংশ শতিকাৰ আৰম্ভণিতে গভৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনে বংগভংগৰ এটা প্ৰস্তাৱ ল'লে। তেতিয়ালৈকে বাংলা প্ৰদেশৰ অন্তৰ্গত আছিল বৰ্তমানৰ পশ্চিমবংগ, বাংলাদেশ, বিহাৰ, অসম আৰু উৰিষ্যাৰ বহু অঞ্চল। এই বৃহৎ প্ৰদেশখন ব্ৰিটিছ চৰকাৰৰ শাসনৰ বাবে জটিল হৈছিল বুলি ব্ৰিটিছ চৰকাৰে যুক্তি দিছিল। সেইবাবে তেওঁলোকে আৰম্ভ কৰিছিল ডিভাইড এণ্ড ৰুল পদ্ধতি। এই পদ্ধতিৰ ফলত জনসাধাৰণৰ মাজত অবিশ্বাস আৰু অশান্তি বৃদ্ধি হোৱাৰ লগতে সাংগঠনিক কাম-কাজৰ শক্তিও সাময়িকভাৱে হ্ৰাস হ'বলৈ ধৰে। লাহে লাহে সাধাৰণ মানুহেও ব্ৰিটিছৰ এই ৰাজনৈতিক কৌশল বুজি পালে আৰু সকলো শ্ৰেণীৰ লোকৰ মাজতে তীব্ৰ প্ৰতিবাদৰ চেতনা জাগ্ৰত কৰিলে। তথাপি তাৰ মাজতে 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগদেশ দুটা ভাগত বিভক্ত হৈ পৰিল। এফালে পূৰ্ববংগ আৰু অসম, আনফালে পশ্চিমবংগ। 1911 চনত পূৰ্ববংগ আৰু পশ্চিমবংগ পুনৰ একত্ৰিত হয় আৰু অসম পৃথক প্ৰদেশ হৈ পৰে। সেইখিনি সময়তে প্লেগ মহামাৰীয়ে সমগ্ৰ বিশ্বত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। কোটি কোটি মানুহৰ মৃত্যু হৈছিল। ভাৰততো বোম্বাই আৰু কলিকতাত বহু লোকৰ মৃত্যু হয়। এইখিনি সময়ত ভাৰতত প্লেগ ৰোগীৰ প্ৰতি ব্ৰিটিছ চৰকাৰৰ যি ঘৃণা আৰু অমানৱীয় ব্যৱহাৰ আছিল, তেতিয়াই জাতীয় কংগ্ৰেছৰ আবেদন নিবেদন পদ্ধতিৰ প্ৰতি দলৰ ভিতৰতে বিৰোধ আৰম্ভ হয়। মহাত্মা গান্ধী 1915 চনত আফ্ৰিকাৰ পৰা ঘূৰি আহি ভাৰতীয় লোকৰ দুৰ্দশাৰ ছবিখন দেখা পাই ৰোগীসকলক নিজেই সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে। তেওঁ কংগ্ৰেছৰ নৰমপন্থী দলত অন্তৰ্ভুক্ত হৈ দলৰ সক্ৰিয় অবিসম্বাদী নেতাৰূপে পৰিগণিত হৈ পৰে। নৰমপন্থী দলত আছিল অৰবিন্দ ঘোষ, গোপাল চন্দ্ৰ গোখলেৰ দৰে ধীৰ স্থিৰ শান্ত অহিংস নেতা। চৰমপন্থী দলত আছিল বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল আদিৰ দৰে নেতা। লুণ্ঠন, দমন, শোষণৰ নামত ব্ৰিটিছ চৰকাৰে কি কৰিছিল? দেশৰ খাৰুৱা তেল, চাহপাত, কয়লা, কাঠ, তুলা, নিমখ আদি প্ৰাকৃতিক সম্পদসমূহ ইংলেণ্ডলৈ নি তাত বৃহৎ ব্যৱসায় চলাইছিল। ভাৰতীয় সমাজ ব্যৱস্থাৰ ধৰ্মীয় আৰু ভাষিক ঐক্য ভাঙি চুৰমাৰ কৰিছিল। কৃষকৰ পৰা উচ্চ হাৰত কৰ আদায় কৰিছিল। দেশত দৰিদ্ৰতা বৃদ্ধি হ'বলৈ লৈছিল। নিজৰ দেশতে ভাৰতীয় লোকৰ মতামত, অধিকাৰ, মৰ্যাদা একো নাছিল। প্ৰণয়ন কৰা হৈছিল ৰাওলাট আইন। তথ্য বিচাৰ অবিহনে জনতাক বন্দী কৰি ৰাখিব পৰা এই আইনখনে গণতন্ত্ৰক সম্পূৰ্ণৰূপে উপহাস কৰিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষক উপনিৱেশ হিচাপে ৰাখি
তাৰ সম্পদসমূহ লুট কৰি নিজৰ দেশলৈ লৈ যোৱা। স্বদেশ স্বৰাজ আদি শব্দ মুখেৰে উচ্চাৰিত হ'লেই দিয়া হৈছিল শাস্তি। জালিৱানাবাগৰ হত্যাকাণ্ডত সহস্ৰাধিক লোকক হত্যা কৰা হৈছিল। ব্ৰিটিছৰ নিষ্ঠুৰতা দেখি কঁপি উঠিছিল সমগ্ৰ ভাৰতবৰ্ষ। And that is why the Mahatma begs us to take the course of non-violence. Will not strike back at them. What does that make them? But if we riot, if we fight back, we become the vandals and they become the law. If we bear their gloom, they are the vandals. God and His law are on earth. Right and left! অসমতো হৈছিল বিদ্ৰোহ। 1861 চনত নগাঁও জিলাৰ ফুলগুৰিত, 1894 চনত নামনি অসমৰ পথৰুঘাটত। বৰ্ধিত খাজানাৰ প্ৰতিবাদত পথৰুঘাটত সংগঠিত হোৱা কৃষকৰ ওপৰত গুলীবৰ্ষণ কৰিবলৈ উপায়ুক্ত এণ্ডাৰছনে পুলিচ অধীক্ষক বেৰিংটনক নিৰ্দেশ দিলে। 140 জন কৃষকৰ থিতাতে মৃত্যু হয়। অৱশ্যে চৰকাৰী বিজ্ঞপ্তিত এই মৃত্যুৰ সংখ্যা 15 জন বুলিহে দেখুওৱা হৈছিল। কৃষকৰ ওপৰত অন্যায়ভাৱে অতিমাত্ৰা কৰ আৰোপ কৰাত ৰাইজমেলসমূহে বিভিন্ন ঠাইত প্ৰতিবাদ ব্যক্ত কৰিবলৈ ধৰে। 16,486খন দৰখাস্ত চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল। উৎপাদনৰ 50% পৰ্যন্ত কৰ ধাৰ্য কৰা হৈছিল। সময়ত কৰ আদায় নিদিয়া কৃষকৰ মাটি কাঢ়ি লোৱা হৈছিল। জমিদাৰ আৰু সত্ৰীয়া গোসাঁইসকলক স্থানীয় ৰাইজৰ বেচৰকাৰী নেতাৰূপে কৃষকৰ মাটি কাঢ়ি লোৱাৰ অধিকাৰ প্ৰদান কৰা হৈছিল। উপাৰ্জন শূন্য হ'লেও কৰ আদায়ৰ ক্ষেত্ৰত কৃষকক কোনো ৰেহাই দিয়া নহৈছিল। ফলত কৃষকে ঋণ ল'বলৈ বাধ্য হৈছিল। কৰ নিদিলে কৃষকৰ ঘৰৰ দুৱাৰত ওলমিছিল ব্ৰিটিছ চৰকাৰৰ তলা। বহু কৃষকে আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছিল। বহু গাঁও মৰিশালিত পৰিণত হৈছিল। ব্ৰিটিছ চৰকাৰৰ এনে নিষ্ঠুৰ আৰু দমন আইনৰ প্ৰতিবাদত 1917 চনত বিহাৰৰ চম্পাৰণ জিলাত গান্ধীজীৰ নেতৃত্বত এক নতুন কৃষক আন্দোলনৰ সূচনা হৈছিল। ইমানেই নহয়, এটা সময়ত 1930 চনত ব্ৰিটিছ চৰকাৰে দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী নিমখৰ ওপৰতো কৰ লগাই দিলে, যাৰ প্ৰতিবাদত গান্ধীজীয়ে লোন আইন অমান্য কৰি দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে দেশত চলিছিল জোৰদাৰ আন্দোলন। ইংৰাজী শিক্ষা, বিদেশী বস্ত্ৰ আদি পৰিত্যাগ কৰি দেশীয় শিক্ষা, দেশীয় বস্ত্ৰ পৰিধানৰ সংগ্ৰাম চলিছিল। ভাৰতীয় মানুহে ব্ৰিটিছ চৰকাৰৰ সহযোগিতা কৰা বন্ধ কৰিবলৈ ধৰিলে।
বহু লোকে ব্ৰিটিছৰ অধীনত কৰি থকা চাকৰি ইস্তফা দিলে। দেশব্যাপী চলিল অসহযোগ আন্দোলন। ব্ৰিটিছ চৰকাৰৰ শাসন কাৰ্যত দুই এক ভাৰতীয় নেতাক যদিও উপদেষ্টা হিচাপে ৰখা হৈছিল, তেওঁলোকৰ পিছে সিদ্ধান্তত মাত মতাৰ অধিকাৰ নাছিল। এইদৰেই 1942 চনৰ 8 আগষ্ট তাৰিখে বম্বেত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হ'ল ভাৰত ত্যাগ আন্দোলন। এই আন্দোলনৰ মূল শ্লোগান আছিল ডু অৰ ডাই, কৰা নহলে মৰা। ব্ৰিটিছক ভাৰত ত্যাগ কৰিবলৈ কোৱা হ'ল। ভাৰতবাসীয়ে নিজেই শাসন কাৰ্য চলাব আৰু প্ৰতিৰক্ষাৰ ব্যৱস্থা ল'ব। সেইখিনি সময় আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়। ব্ৰিটিছ চৰকাৰে ভাৰতীয় নেতা বা সংগঠনৰ মতামত নোলোৱাকৈ এই যুদ্ধত ভাৰতক যুদ্ধ সংগী ৰূপে চামিল কৰাত কংগ্ৰেছ দল ক্ষুব্ধ হৈ পৰিছিল। জাৰ্মানী আৰু জাপানৰ আক্ৰমণাত্মক ৰূপ দেখি ব্ৰিটিছ ফুলঠেকত পৰিছিল। তেওঁলোকৰ শংকা হৈছিল, যুদ্ধত জয়ী হ'ব নোৱাৰিলে ভাৰতৰ শাসনভাৰ তেওঁলোকৰ হাতৰ পৰা ওলাই যাব। সেয়ে ভাৰতবাসীসকলক যুদ্ধত সহায় কৰিবলৈ সুচতুৰ আহ্বান জনাইছিল। চৰ্ত দিছিল, যুদ্ধ জয়ৰ পাছত ভাৰতৰ লোকসকলে বিচৰা ধৰণেই এখন সংবিধান প্ৰস্তুত কৰা হ'ব। বিশ্বৰ যুদ্ধকালীন পৰিস্থিতিৰ মাজত স্বদেশী আন্দোলনৰ তীব্ৰতাই ব্ৰিটিছ চৰকাৰৰ যুদ্ধ জয়ত ক্ষতি কৰিব বুলি তেওঁলোকৰ ভয় হৈছিল। তেনে পৰিপ্ৰেক্ষিতত ভাৰত ত্যাগ আন্দোলনৰ আহ্বানে ব্ৰিটিছ চৰকাৰক পূৰ্বতকৈ অধিক হিংস্ৰ কৰি তুলিছিল। ইফালে চৰমপন্থী দলৰ সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজে সহায় কৰিছিল জাপান আৰু জাৰ্মানক। ব্ৰিটিছৰ বিৰুদ্ধে গান্ধীজীৰ ভাৰত ত্যাগৰ হুংকাৰ শুনি সুভাষ চন্দ্ৰ বসুৱে অধীৰ উল্লাসেৰে অহিংস গেৰিলা যুদ্ধাৰ 12 দফীয়া কৌশল বেতাৰ কেন্দ্ৰযোগে সম্প্ৰচাৰিত কৰে। অফিচ কাছাৰী স্কুল বন্ধ হৈ পৰিছিল। বম্বেত গ্ৰেপ্তাৰ হয় গান্ধীজী, মহাদেৱ দেশাই, মীৰাবেন, নেহেৰু, পেটেল। কংগ্ৰেছ দলক ব্ৰিটিছ চৰকাৰে নিষিদ্ধ দল ঘোষণা কৰিলে। হাজাৰতকৈও অধিক লোক শ্বহীদ হ'ল। গ্ৰেপ্তাৰ হ'ল 1 লাখ পৰ্যন্ত লোক। ব্ৰিটিছ চৰকাৰৰ পতন নঘটিল। ব্ৰিটিছে ভাৰত এৰি নগ'ল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বৰলাটে বিলাতলৈ বাৰ্তা দিলে, চিটুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল। যুদ্ধ বিধ্বস্ত দেশত দুৰ্ভিক্ষই দেখা দিলে। ইফালে খাদ্য শস্যও কাঢ়ি লৈ যোৱা হ'ল। মূল্যবৃদ্ধিয়ে জ্বলা কলা খোৱালে দেশবাসীক। বোমা, হত্যা, ষড়যন্ত্ৰৰে অস্থিৰ হৈ উঠিল দেশ। ব্ৰিটিছৰ গুলীত অসমতো বহু লোকৰ মৃত্যু হ'ল। কনকলতা বৰুৱা, মুকুন্দ কাকতি, মাহিৰাম কোচ, ভোগেশ্বৰী ফুকননিকে আদি কৰি বহু লোক শ্বহীদ হ'ল। 1945 চনত কংগ্ৰেছৰ নেতাসকলক জেলৰ পৰা মুকলি কৰি দিয়া হ'ল। দ্বিতীয় বিশ্বযুদ্ধই ব্ৰিটিছৰ অৰ্থনৈতিক ভেটি দুৰ্বল কৰি পেলাইছিল। 1945 চনত যুদ্ধ শেষ হোৱালৈকে ব্ৰিটিছ চৰকাৰ ঋণত ডুবিছিল। আমেৰিকাৰ পৰা ল'বলগীয়া হৈছিল ঋণ। যুদ্ধত লাখ লাখ ব্ৰিটিছ সৈন্য নিহত হৈছিল। ব্ৰিটিছ চৰকাৰৰ সামৰিক শক্তি দুৰ্বল হৈ পৰিছিল। এইখিনি সময়তে কেইটামান বছৰৰ অগাপিছাকৈ ভাৰতৰ লগতে উপনিৱেশ দেশসমূহ যেনে বাৰ্মা, আফ্ৰিকা, মালয়েছিয়া, ছিংগাপুৰ, ভিয়েটনাম, লাওছ, কম্বোডিয়া, ইণ্ডোনেছিয়া, ফিলিপিনছ আদি দেশসমূহতো স্বাধীনতাৰ উৎসাহে তীব্ৰ ৰূপ ধাৰণ কৰে। ভাৰতৰ পৰিস্থিতি সন্দৰ্ভত ইংলেণ্ডত অনুষ্ঠিত হৈছিল 3লানি আলোচনা, ৰাউণ্ড টেবুল কনফাৰেন্স। ইয়াৰে দ্বিতীয়লানি আলোচনাত গান্ধীজী আৰু ডক্টৰ B.R. আম্বেদকাৰো উপস্থিত আছিল। তৃতীয়লানি আলোচনা মৰ্মে ভাৰতত ভাৰত চৰকাৰ আইন এখন প্ৰণয়ন কৰা হ'ল যদিও সেয়া বাস্তৱায়িত নহ'ল। নৌ বিদ্ৰোহ চলিল। ভাৰতৰ কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত মনোমালিন্য বৃদ্ধি হ'ল। মুছলিম লীগে মহম্মদ আলী জিন্নাৰ নেতৃত্বত পৃথক দেশ দাবীৰে ভিতৰুৱা পৰিস্থিতি উত্তপ্ত কৰি তুলিলে। মুছলিম লীগ প্ৰতিবাদত লিপ্ত হ'ল। বিভাজন আৰু সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হয় বহু লোক। অবিৰত গতিত চলি থাকিল সংগ্ৰাম। গান্ধী, নেহেৰু, পেটেল, আম্বেদকাৰ আৰু আমাৰ অসমতো জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, গোপীনাথ বৰদলৈ, অমিয় কুমাৰ দাস, চন্দ্ৰপ্ৰভা শইকীয়া, অমলপ্ৰভা দাস, পুষ্পলতা দাস, ৰাণী গাইডালু প্ৰমুখ্যে অগণন সংগ্ৰামীয়ে দিন ৰাতি একাকাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি গৈছিল। ব্ৰিটিছে ফাঁচীকাঠত ওলমাইছিল কুশল কোঁৱৰ মণিৰাম দেৱানক। কাৰাবন্দী অৱস্থাতে মৃত্যুবৰণ কৰিছিল কমলা মিৰিয়ে। সংগঠিত আন্দোলনৰ উপৰিও সামাজিক সাংস্কৃতিক ৰূপতো গীত সাহিত্যৰ মাধ্যমেৰে চলিছিল জনতাৰ স্বাধীনতাকামী যুঁজ। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে 1882 চনত আনন্দমঠ উপন্যাসত লিখা বন্দে মাতৰম গীতটি হৈ পৰিছিল আন্দোলনৰ মূল মন্ত্ৰ।
ৰবীন্দ্ৰনাথ ঠাকুৰে 1911 চনত ৰচনা কৰা জনগণ মন গীতটি পিছলৈ স্বাধীনতা প্ৰাপ্তিৰ পাছত 1950 চনত ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক ৰূপে বিবেচিত হৈছিল। 1904 চনত মহম্মদ ইকবালে লিখিছিল চাৰে জাহাঁ সে আচ্ছা। আমাৰ অসমতো জ্যোতিপ্ৰসাদে অসমীয়া ডেকাক জগাই তুলিবলৈ ৰচনা কৰিছিল লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, জননীৰ সন্তান জাগা, বিশ্ববিজয়ী নৌজোৱান। বিষ্ণুপ্ৰসাদ ৰাভাই নিষ্পেষিত কৃষক শক্তিক জাগ্ৰত কৰি তুলিবলৈ ৰচনা কৰিছিল বল 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 কৃষক শক্তি দল। ভূপেন হাজৰিকাই অগ্নিযুগৰ ফিৰিঙতি। অম্বিকাগিৰি ৰায়চৌধুৰী, তৰুণৰাম ফুকন, লক্ষ্মীনাথ বেজবৰুৱা আদি বৰেণ্য সাহিত্যিকেও এই যুঁজত অৱদান আগবঢ়াই থৈ গৈছে। 1946 চনৰ 24 মাৰ্চত ইংলেণ্ডে তিনিজনীয়া এটা ব্ৰিটিছ দলক আলোচনাৰ বাবে ভাৰতলৈ পঠিয়ায়, লৰেন্স, ক্ৰিপছ আৰু A.V. আলেকজেণ্ডাৰ। তেওঁলোকে কেবিনেট মিছনৰ প্ৰস্তাৱত ভাৰতক 3 ভাগত ভাগ কৰাৰ পৰামৰ্শ দিয়ে। গ্ৰুপ A হিন্দু প্ৰধান অঞ্চল যেনে উত্তৰ ভাৰত আৰু পশ্চিম ভাৰত, গ্ৰুপ B পূৰ্বাঞ্চল বেংগল, গ্ৰুপ C পঞ্জাৱকে ধৰি পশ্চিমাঞ্চল। কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত মতভেদ হোৱাত প্ৰস্তাৱ ব্যৰ্থ হয়। 1947 চনত লৰ্ড মাউণ্ট বেটেন ভাইচৰয় হৈ ভাৰতলৈ আহে। ইতিমধ্যে ব্ৰিটেইনত লেবাৰ পাৰ্টি ক্ষমতালৈ অহাত ভাৰতবাসীৰ বাবে স্বাধীনতা প্ৰাপ্তি সুগম হৈ পৰিল। আৰু তাৰ পাছতেই ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলিৰ ঘোষণা মৰ্মে ভাৰতবৰ্ষক 2টা খণ্ডত বিভক্ত কৰা হয়, ভাৰত আৰু পাকিস্তান। 2খন দেশৰ সীমা নিৰ্ধাৰণৰ বাবে গঠন কৰি দিয়া হৈছিল ৰেড ক্লিফ কমিছন। 14 আগষ্টৰ নিশা পাকিস্তান আঁতৰি গৈছিল ভাৰতৰ বুকুৰ পৰা। 15 আগষ্টত ভাৰতবৰ্ষ হৈ উঠিছিল এখন স্বাধীন ৰাষ্ট্ৰ। At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom. ভাৰতৰ ইতিহাসত এই 15 আগষ্ট দিনটোৱে প্ৰতিজন ভাৰতীয়ৰ বাবে চিৰস্মৰণীয় দিন হৈ পৰিল। দেশৰ লাখ লাখ জনতাৰ ত্যাগ আৰু স্বাভিমানে এই দিনটোতে জয়ৰ গৌৰৱ আৰু স্বাধীনতাৰ হাঁহি মাৰিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হ'ল পণ্ডিত জৱাহৰলাল নেহৰু। দেশজুৰি উল্লাস উদযাপন আৰু পতাকা উত্তোলনেৰে ভাৰতৰ বুকুলৈ নামি আহিল মুকুতিৰ জয়গান। দিল্লীৰ লালকিল্লাত উত্তোলন কৰা হ'ল 3 বৰণীয়া জাতীয় পতাকা। কিন্তু ভাৰতবৰ্ষ দ্বিখণ্ডিত হোৱাৰ বেদনাত গান্ধীজীয়ে এই উদযাপনত অংশগ্ৰহণ নকৰিলে। স্বাধীনতাৰ পৰৱৰ্তী সময়ত ডক্টৰ B.R. আম্বেদকাৰৰ অধ্যক্ষতাত প্ৰস্তুত হৈ উঠে ভাৰতীয় সংবিধান। দেশৰ প্ৰতিজন নাগৰিকে নিজৰ প্ৰাপ্য ন্যায় আৰু অধিকাৰৰ হকে মাত মতাৰ বাবে প্ৰস্তুত হয় আইন, নিজৰ চৰকাৰ, নিজৰ সংবিধান, নিজৰ সিদ্ধান্ত। ৰাষ্ট্ৰীয় প্ৰতীক ৰাষ্ট্ৰীয় সংগীতেৰে এখন স্বাধীন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে ভাৰতবৰ্ষই বিশ্বৰ চকুত ধৰা দিয়ে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই বিশেষ দিনটোত দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক কৃতজ্ঞতাৰে স্মৰণ কৰাৰ লগতে আমি সকলোৱে অন্তৰত দেশপ্ৰেম অটুট ৰাখি নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ অৰ্থে সংকল্প গ্ৰহণ কৰা দিন। তোমালোকৰ লগতে দেশৰ সকলোলৈকে পুনৰ স্বাধীনতা দিৱসৰ ওলগ যাচিছোঁ।